এজন চাহৱালা যদি দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে তেতিয়াহ'লে মই কিয় নোৱাৰিম? এজন ল'ৰা ডাষ্টবিনৰ পলিথিন চাফা কৰিছিল আৰু তেওঁ যদি বিশ্বৰ অন্যতম ক্ৰিকেটাৰ হৈ দেখাব পাৰে তেতিয়াহ'লে মই কিয় নোৱাৰিম? এটা মানুহ কোনো ডিগ্ৰী নোহোৱাকৈ কেৱল মাত্ৰ পেট্ৰল পাম্পত কাম কৰি ইণ্ডিয়াৰ বেষ্ট বিজনেছমেন হ'ব পাৰে তেতিয়াহ'লে মই কিয় নোৱাৰিম? হাইস্কুলৰ ছিংগিং গ্ৰুপৰ পৰা বাদ দিয়াৰ পিছত মিউজিক টিচাৰে কয় তোমাৰ মাতটো ছাগলীৰ দৰে, তোমাৰ মিউজিকত কোনো ভৱিষ্যত নাই। তাৰপিছতো যদি তেওঁ দুনিয়াৰ বেষ্ট ছিংগাৰ হৈ দেখাব পাৰে তেতিয়াহ'লে মই কিয় নোৱাৰিম? এজন ব্যক্তি যাৰ গাৰ্লফ্ৰেণ্ডে তাৰ লগত ব্ৰেকআপ কৰি দিয়ে আৰু সকলো ছ'চিয়েল ছাইটৰ পৰা ব্লক কৰি দিয়ে, কিন্তু সেই ব্যক্তি দুনিয়াৰ সকলোতকৈ ডাঙৰ ছ'চিয়েল নেটৱৰ্ক ছাইট ফেচবুক বনাই দিব পাৰে তেতিয়াহ'লে মই কিয় নোৱাৰিম? এজন গৰীব দেউতাৰ সন্তান যিজনে দেউতাৰ চাহৰ কেণ্টিনত কাম কৰিছিল আৰু জীৱনৰ ষ্ট্ৰাগলৰ সময়ত ফুটপাথত বহুত ৰাতি কটাইছিল, তাৰপিছতো যদি তেওঁ বলিউডৰ কিং হৈ দেখাব পাৰে তেতিয়াহ'লে মই কিয় নোৱাৰিম? এজনী ছোৱালী 9 বছৰ বয়সতে ছেক্সুৱেলি এবিউজ হোৱাৰ পিছতো, 10 বছৰ বয়সত প্ৰেগনেণ্ট হোৱাৰ পিছতো, লোকেল টিভি শ্ব'ৰ পৰা ওলাই দিয়াৰ পিছতো অস্কাৰ জিকিব পাৰে আৰু মিডিয়া ইণ্ডাষ্ট্ৰীৰ কুইন হৈ ৰাজ কৰিব পাৰে তেতিয়াহ'লে মই কিয় নোৱাৰিম? 2 বাৰ বিজনেছত ফেইল হোৱাৰ পিছত ডিপ্ৰেশ্যনত যায় 8 বাৰ ইলেকশ্যনত হাৰি 9 বাৰৰ পিছত আমেৰিকাৰ প্ৰেছিডেণ্ট হৈ দেখাব পাৰে তেতিয়াহ'লে মই কিয় নোৱাৰিম? এটা জবলেছ ছোৱালী যাৰ পতি তাইক ডিভোৰ্চ দি দিয়ে আৰু 3 বছৰ শিশুটোক মানুহ কৰাৰ দায়িত্বও তাইৰ ওপৰত আহি পৰে। ডিপ্ৰেশ্যনত যোৱাৰ পিছতো ৱৰ্ল্ডৰ আটাইতকৈ বিখ্যাত নবেল ছিৰিজ অৰ্থাৎ হেৰি পটাৰ লিখি পেলায়, যাৰ ফলত তেওঁ কোটি কোটি টকা ইনকাম কৰি আছে আৰু তাইৰ একদিনৰ ইনকামত এটা লেম্বৰগিনি কিনা যাব। এটা ব্যক্তি যাক নিজৰ কোম্পানীৰ পৰা ওলাই দিয়াৰ পিছতো যদি এপলৰ নিচিনা কোম্পানী তৈয়াৰ কৰি দিব পাৰে তেতিয়াহ'লে মই কিয় নোৱাৰিম? তুমি সকলো বস্তু এচিভ কৰিব পাৰিবা যিটো তুমি কৰিব বিচৰা, যাৰ তুমি সপোন দেখা, কেৱল তাৰ কাৰণে এটা জুইৰ দৰকাৰ, এটা স্পাৰ্ক দৰকাৰ। নাথিং ইজ ইম্পচিবল, আৰু এই স্পাৰ্ক তোমাৰ নিজৰ মাজতেই আছে। এতিয়া তুমি যি পৰিস্থিতিত আছা সেইটো তোমাৰ অতীতৰ কৰ্মৰ ফল, আৰু ভৱিষ্যতত তুমি ক'ত থাকিবা সেইটো তোমাৰ আজিৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। মোৰ তৰফৰ পৰা সকলোকে অল দ্য বেষ্ট। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টোত এটা লাইক আৰু এটা কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।